হে এভৰিৱান 21 ফেব্ৰুৱাৰী 2024 মই আছিলোঁ অফিচত হঠাতে বয়ে ফোন কৰিলে যে খুচখাবৰি ইজ কামিং জল্দিয়া আৰু ময়ো জল্দি অফিচৰ পৰা ওলাই আহি পালোঁ হস্পিটেল তাৰপিছত সেই 3টামান বজাৰ পৰা ৰাতি 10টালৈকে আমি মা আমি দাদা সকলোৱে আমি ৰখি ফাইনেলি গুড নিউজটো পালোঁ যে আমাৰ ঘৰত এজনী লক্ষ্মী ছোৱালী আহিছে আৰু এই সুখটো মই আপোনালোকক বুজাব নোৱাৰোঁ কি যে ভাল লগা দিন এটা কি যে ভাল লগা এটা খবৰ যে আমাৰ ঘৰত এজনী ছোৱালী আহিছে কাৰণ আমাৰ ঘৰৰ এজনীয়ে ছোৱালী তো যিহেতু মই ছোৱালী কেইদিনমান পিছত বিয়া হৈ যাম মোৰ ঠাইত তাই আহিছে মানে বহুতে ভাল লগা আৰু এই আজি তাইৰ 1 মান্থ হৈ গ'ল আৰু এই মাহটো কেনেকৈ গ'ল আমি গমেই নাপালোঁ ইমান ভাল লাগে বাচ্চা এটা ঘৰত থাকিলে মানে সেই ফিলটো আপোনালোকৰ ঘৰত বাচ্চা আছে যদি মানে বুজি পাইছে আৰু ইমান ভাল লাগি থাকে আৰু তাইৰ 1 মান্থ হৈ গ'ল তাইৰ নাম আমি ৰাখিছোঁ হানবিকা কলিতা আৰু আপোনালোকেও তাইক বহুত বেছি মৰম আশীৰ্বাদ দিব বাই